নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। যদি ইৰাণ আৰু আমেৰিকাৰ যুদ্ধ এইখিনিতে সমাপ্ত নহয়, তেতিয়াহ'লে বিশ্বই এক ভয়াৱহ ঘূৰিবতাৰ সন্মুখীন হ'ব লাগিব, যে সেইটো এক প্ৰকাৰ স্পষ্ট হৈ গৈছে। গোটেই বিশ্বই এনেকুৱা পৰিৱেশৰ সন্মুখীন হ'ব যে ভাত পানীৰ কাৰণে মানুহে হাহাকাৰ কৰিবৰ কাৰণে বাধ্য হৈ পৰিব। কাৰণ ইৰাণৰ লগত যুদ্ধৰ শেষ পৰিণতি যে বহু দীঘলীয়া হ'ব, সেইটো এক প্ৰকাৰ স্পষ্ট। কাৰণ এইখন যুদ্ধত অকল ইৰাণ আৰু আমেৰিকাই যে অৱতীৰ্ণ হৈছে তেনেকুৱা নহয়, গোপনে ইৰাণক ৰাছিয়া আৰু চাইনাই সম্পূৰ্ণ সহায় কৰি আছে। গতিকে এই যুদ্ধখন সহজে যে শেষ নহয় সেইটো স্পষ্ট হৈ পৰিছে। আৰু যদি এই যুদ্ধখন শেষ নহয়, তেতিয়াহ'লে গোটেই বিশ্বত এনেকুৱা পৰিৱেশৰ সৃষ্টি হ'ব যিটো কল্পনাও কৰিব নোৱাৰি। এতিয়া কথাটো হ'ল কি, আমেৰিকাই এই যুদ্ধৰ পৰা নিজক আঁতৰাই লৈ যাবও নোৱাৰে। কাৰণ যদি আমেৰিকাই এই যুদ্ধৰ পৰা নিজক আঁতৰাই লৈ যায়, তেতিয়াহ'লে ইৰাণে পাৰমাণৱিক শক্তিৰে শক্তিধৰ হ'ব। আৰু পাৰমাণৱিক শক্তি যদি কিবাকৈ ইৰাণে এবাৰ আহৰণ কৰিব পাৰে, তেতিয়াহ'লে ইজৰাইল নামৰ কোনো ৰাষ্ট্ৰ যে বিশ্বৰ ভূখণ্ডত নাথাকিব, সেইটো আমেৰিকা আৰু ইজৰাইলে জানে। কাৰণ ইৰাণে যদি এবাৰ পাৰমাণৱিক শক্তি আহৰণ কৰিব পাৰিছে, তেতিয়াহ'লে হামাজ হুদিৰ দৰে ইছলামিক সন্ত্ৰাসবাদী সংগঠনসমূহে যে পাৰমাণৱিক শক্তি লৈ ইজৰাইলক এদিন আক্ৰমণ কৰিব, সেই কথাৰ উমান স্পষ্টভাৱে আমেৰিকা আৰু ইজৰাইলে জানে। গতিকে আমেৰিকা আৰু ইজৰাইলে যিকোনো শক্তিৰ বিনিময়ত ইৰাণক এখন পাৰমাণৱিক শক্তিধৰ ৰাষ্ট্ৰলৈ ৰূপান্তৰ কৰিব নোৱাৰে। কিন্তু কথাটো হ'ল কি, এই যুদ্ধৰ পৰা তেওঁলোকে না সফলতা পাইছে, না বিফল হৈ তেওঁলোকে উভতি যাব পাৰিছে। গতিকে এই যুদ্ধখন যিমান দীঘলীয়া হ'ব, সিমানেই যে বিশ্বৰ অৰ্থনীতি এক প্ৰকাৰ ধ্বংসস্তূপত পৰিণত হ'ব, সেইটো প্ৰতিজন ব্যক্তিয়ে সাধাৰণতে উমান পাইছে। তাৎপৰ্যপূৰ্ণ বিষয়টো হৈছে যে বিশ্বই এখন যুদ্ধ বন্ধ কৰিব বিচাৰিছে, যদিও বন্ধ কৰিব কোনে, সেইটোহে আটাইতকৈ ডাঙৰ প্ৰশ্ন হৈ উঠিছে। কাৰণ মিডিয়েটৰৰ ভূমিকা হিচাপে কেইদিনমান আগতে পাকিস্তানে যি ভূমিকা গ্ৰহণ কৰিলে, সেই ভূমিকাত সমগ্ৰ বিশ্ব অসন্তুষ্ট বুলি ক'ব পাৰি। কাৰণ পাকিস্তানে এটা ছাইডেৰে ইৰাণৰ লগত মধ্যস্থতাকাৰী ভূমিকা গ্ৰহণ কৰিছিল, আৰু ইৰাণৰ বহু যুদ্ধ বিমান পাকিস্তানত অৱতীৰ্ণ হোৱাৰ কাৰণে পাকিস্তানে গোপনে ইৰাণক সহায় কৰিছিল। সেই তথ্য অলৰেডি আমেৰিকাই গম পাইছে। গতিকে নেক্সট ষ্টেজত যে আমেৰিকাই পাকিস্তানক সম্পূৰ্ণৰূপে মিডিয়েটৰ বা মধ্যস্থতাকাৰীৰ ভূমিকাত গ্ৰহণ নকৰে, সেইটো কথা এক প্ৰকাৰ স্পষ্ট হৈ পৰিছে। গতিকে সেই ভূমিকাৰ ওপৰত ভিত্তি কৰি বা সেই কাৰ্যৰ ওপৰত ভিত্তি কৰি এটা কথা জানিব পাৰি যে যদি ভাৰতবৰ্ষই, ভাৰতৰ কূটনীতি যদি বা ভাৰতৰ বৈদেশিক মন্ত্ৰালয় যদি এই ক্ষেত্ৰত আগভাগ লৈ এই যুদ্ধত অৱতীৰ্ণ হয় আৰু এই যুদ্ধখন যদি বন্ধ কৰিব পাৰে, তেতিয়াহ'লে ভাৰতৰ স্থিতি যে যথেষ্ট শক্তিশালী হ'ব, সেইটো কিন্তু স্পষ্ট হৈ পৰিছে।